এই বাইদেউজনী কথাবোৰ অকমান শুনিব হা একদম সঁচা কথা কৈছে একদম ৰাইট কথা কৈছে শুনকচোন বাৰু আপুনিও ভাল পাব আপুনিও জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা বুলি কৈ কমেণ্ট লিখিব লিখক মই এইটো ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক আশা কৰি আছো হয় আমি আশা কৰি আছো হয় কিন্তু আমি অন্ধ নহয় আমি অসমবাসী ৰাইজে চবেই দেখি আছো যে ক'ত ক'ত ভুল হৈছে ক'ত ক'ত এভিডেন্স আঁতৰ কৰা হৈছে ইমান যে পূজা বন্ধ যে দিলে সেইটো সময়ত আপোনালোকে জুবিন গাৰ্গৰ যদি মোবাইলটো যদি জব্দ কৰিলে হয় তাত বহুতখিনি এভিডেন্স পালে হয় আৰু সেই মাইকীজনী বুইচৰ মাৰি কিনে কথাকেইটা উলিয়াওকে আমি এতিয়াও আমি আপোনাক অনুৰোধ কৰি আছো যে আপুনি হয়তো এই কামটো কৰক নহয়তো কিন্তু চাব অসমবাসী কোনো এতিয়া অন্ধ হৈ থকা নাই অসমবাসী যেতিয়া নেপালৰ নিচিনা মই নকওঁ নেপালৰ নিচিনা আমাৰ অসমবাসী মানুহৰ বহুতখিনি মগজ আছে নেপালৰ নিচিনা কাম নকৰিব কিন্তু অসমবাসীৰ মানুহে পিছত কিখিনি কৰিব ন্যায়ৰ কাৰণে যিখিনি কৰিব সেইখিনি কিন্তু আমি বাকী আছে জুবিন দা অকল এজন গায়ক নাছিলে কেৱল এজন গায়ক হোৱা হ'লে ইমানখিনি জনসাধাৰণৰ মানুহ ইমান অসমবাসী ৰাইজ এনেকৈ মৰি মৰি ভোকে পিয়াহে নাহিলে হয় এজন মানুহ কেনেদৰে ভগৱান হ'ব লাগে ভগৱানৰ পৰ্যায়ৰ কেনেকৈ যাব পাৰে সেই বস্তুটো আমি জুবিন দাৰ পৰা শিকিছোঁ জুবিনে অসমৰ কাৰণে যিখিনি কৰি থৈ গ'ল অসমৰ কাৰণেই তেওঁ অসমত ঘূৰি আহিলে অসমৰ কাৰণে তেওঁ যিখিনি কৰি থৈ গ'ল আমি সেইখিনিতো কেতিয়াও পাহৰিব নোৱাৰোঁ যুৱ প্ৰজন্ম হিচাপে এইখিনি আমাৰ দায়িত্ব হয় সেইখিনি আমি আৰু আগুৱাই লৈ যোৱাৰ কিন্তু তাত মই এটা কথা ক'ব বিচাৰিছোঁ এতিয়া যেনেকৈ সকলোৱে কৈ আছে আমি জুবিন মই জুবিন আমি জুবিন বুলি কৈ দিয়াৰ লগে লগে কোনো জুবিন হৈ যাব নোৱাৰে জুবিন এজনেই আছিলে আৰু এজনেই থাকিব তেওঁলোকে এইখিনি কথা কৈ পেলাই দীঘলী পুখুৰী গছজোপা যিদৰে কাটিলে সিহঁতে একচুৱেলি লাজ পাব লাগে এইটো কথা ক'বৰ কাৰণে যে মই জুবিন আৰু আমি জুবিন দাই কি কৰিছিলে জুবিন দাই কৈছিলে যে মোকে কাটি পেলাই গছ নাকাটিব তেওঁ গছ নাকাটিবৰ কাৰণে কিমানখিনি আন্দোলন কৰি গৈছে কাহতো কিমানখিনি আন্দোলন কৰি গৈছে তেনে ক্ষেত্ৰত ইমানখিনি তহিলং কৰি গোটেই সেউজীয়া গছ গছনি কাটি তহিলং কৰি তেওঁ কোনটো মুখেৰে ক'লে যে আমি জুবিন মই জুবিন তেওঁ লাজ পাব লাগিছিলে তাৰে ওপৰত মই এইটো কথা ক'ব বিচাৰিছোঁ মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে ইমান এতিয়া তেওঁলোকক ধৰিলে ঠিক আছে ধৰিলে বাৰু ধৰাৰ আগতে যিখিনি নাটক দেখুৱালে বাৰু ইমান ফেচবুকে কৈ পেলাই এইটো সময় ইয়াত আছে সেইটো সময় তাত আছে সেনেকৈ ক'লে কোনো মানুহ এজন সেইটো জেগাত ৰখি নাথাকে তেওঁ ট্ৰেভেল কৰিয়ে থাকিব তথাপি ধৰাৰ আগে ইমানখিনি সময় তেওঁলোকক বন্ধ দিলে তেওঁলোকক পূজাৰ বন্ধ দিলে মই কৈছোঁ তেওঁলোকক পূজাৰ বন্ধ দিলে কিয় পূজাৰ বন্ধ দিলে যাতে তেওঁলোকে এভিডেন্সখিনি আঁতৰাব পাৰক এতিয়া যেতিয়া সিহঁতক ধৰিলে ধৰাৰ পিছতো এতিয়ালৈকে কিয় তেওঁলোকৰ মুখৰ পৰা একো এটা কথা উলিয়াব পৰা নাই যোনজনী মাইকী ছিংগাৰ এজনী গৈছিলে ফিমেল ছিংগাৰ যোনজনী গৈছিলে তেওঁ প্ৰথমতে ক'লে যে মই একো গম নাপাওঁ পিছত আমি গম পালোঁ তেওঁৰ মোবাইলৰ পৰা গোটেই ভিডিঅ'খিনি ভাইৰেল হৈ আছিলে ইমানখিনি ক্ষেত্ৰত তেওঁ পুলিচৰ মাৰিবলৈ কিয় নুসুধিলে যে কথাখিনি ক কি কাৰণে তাত গৈছিলে কিখিনি হৈছিলে তইতো দেখিছিলি ক তাক দুচৰ মাৰিবলৈ কিয় নক'লে যদি এইখিনি কথা উলিয়াব নোৱাৰে আমি কৈছোঁ যদি আপুনি ন্যায় দিব নোৱাৰে আপোনাৰ ওচৰত যদি ন্যায়ৰ একো সেই জোখা পাল্লাডাল নাই আপুনি পাব্লিকৰ ওচৰত দি দিয়ক পাব্লিকে ন্যায় ল'ব আমি মাৰি পিটি হ'লেও তেওঁলোকৰ মুখৰ পৰা কথাকেইটাটো উলিয়াম আৰু ইমানখিনি গম পোৱাৰ পিছত যে জুবিনদাৰ ইমানখিনি প্ৰব্লেম আছে তেওঁ যাব নোৱাৰে তেওঁ জুইত যাব নোৱাৰে পানীত যাব নোৱাৰে সেইখিনি গম পোৱাৰ পিছতো সিদ্ধাৰ্থ কি কাৰণে মেনেজাৰ হৈছিলে তাক কোনে সেই মেনেজাৰ কি পাগল সি এটা পাগল হ'ব লাগিব কি অভদ্ৰ হ'ব লাগিব ইয়াত এটা কথা কওঁ 2014 পৰা সিদ্ধাৰ্থ মেনেজাৰ আছিলে জুবিন দাক জানে জুবিন দাই কেতিয়া ব্ৰেকফাষ্ট কৰে জুবিন দাই কিমান টেবলেট খায় জুবিন দাই কিমান পৰিমাণে মদ খায় চব বস্তু জানে তাৰ পাছতো ইমান গাফিলতি কৰিলে তাৰ পাছতো এনেকে ভিডিঅ'টো দেখাই দিছে যাব ইভেন জুবিন দাই কিমানখিনি সাক্ষাৎকাৰ কৈছে যে তেওঁ মোৰ দ্বিতীয় পত্নীৰ নিচিনা ইমান ভাল পৰ্যায়ত ৰখাৰ পিছতো সিদ্ধাৰ্থে কেনেকৈ ইমান ঘাপলামি কৰিব পাৰে মই এইটো কথাও মোৰ লাগিছে এইটো কথা এতিয়ালৈকে প্ৰুভ হোৱা নাই কিন্তু মোৰ লাগিছে যে এই যিখিনি লাগি আছিলে ন মিত্তল হওক এই সিদ্ধাৰ্থ হওক শ্যামকানু হওক সিহঁতে যিখিনি পইচা মাৰিলে জুবিনৰ পৰা মেবি জুবিন দাই এইখিনি কথা গম পাইছিলে যে মোৰ ইমানখিনি পইচা নাই আৰু সেই পইচাখিনি ঘূৰাই নিদিয়াৰ বাবদ তেওঁক হয়তো হত্যা কৰা হৈছে মোৰ সেইটোৱে লাগিছে সেইটো এতিয়ালৈকে মই প্ৰুভ কৰিব নোৱাৰিব পাৰোঁ মোৰ ওচৰত ইমানখিনি ক্ষমতা নহ'ব পাৰে কিন্তু আমি কোনো অন্ধ হৈ থকা নাই আমি জনসাধাৰণ ইয়াত অসমবাসীৰ মানুহ কোনো অন্ধ হৈ থকা নাই আমি পুৰা দেখি পাইছোঁ আমাৰ চকু কোনো বন্ধ কৰি ৰাখিব নোৱাৰে আৰু এতিয়া তেওঁ যিখিনি বিবাদ কৰি আছে যে মই এইখিনি নোৱাৰিলে আপোনালোকে মোক ভোট নিদিব কিমানো দিব মুখ্যমন্ত্ৰী হৈ আপোনাৰ মুখত এজন ইমান ডাঙৰ শিল্পী ঢুকাওঁতে আপোনাৰ মুখত ভোটৰ কথাটো যে আহিলে সেইটো লাজ পাবলগীয়া কথা আপুনি নিজে ক'ব লাগিছিলে যে এইটো মই মুখ্যমন্ত্ৰী মোৰ দায়িত্ব হয় মই ন্যায় দিয়াটো আপুনি কোনখন মুখেৰে ক'লে যে মই যদি নোৱাৰিছোঁ মোক আপোনালোকে ভোট নিদিব ভোটৰ কথা অহাই নাই ইয়াত মানুহৰ ন্যায়ৰ কথা আহিছে জুবিন হেন শিল্পীৰ কাৰণে আমি যদি #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লগা হৈছে তেন্তে ভাবক যিখিনি মানুহ সাধাৰণ মানুহ যিখিনি লগত ৰেপ হৈ গৈছে যিখিনি মানুহ মাৰ্ডাৰ কৰিছে তেওঁলোকে কি কৰিব তেওঁলোকে গৈ পেলাই মৰি যাব লাগিব এনেকৈ তেওঁলোকে মৰি যাব লাগিব গৈ পেলাই জনসাধাৰণৰ ইমান ভাল পোৱা মানুহ এজনৰ কাৰণে আমি যদি হেছটেগ লিখিব লগা হৈছে তাক যদি এতিয়ালৈকে একমাহ পাৰ হৈ গ'ল জুবিন একমাহ পাৰ হৈ গ'ল একমাহৰ ভিতৰত একো এটা প্ৰুফ এতিয়ালৈকে দিব পৰা নাই তেনে ক্ষেত্ৰত যিখিনি সাধাৰণ মানুহ হয় যিখিনি মানুহৰ লগত তেনেকৈ অন্যায় হৈ আহিছে তেওঁ মানুহে কাৰ ওচৰত যাব ন্যায় বিচাৰি কোন মানুহৰ ওচৰত যাব ন্যায় বিচাৰি বোলে কাৰ্যালয়ৰ ওচৰত যাব নালাগে নহয় কোন হয় পিলাপালা যায় এখনৰ পৰা পঠিয়াই দিব জুবিন গাৰ্গৰ নিচিনা মানুহৰ কাৰণে যদি আমি ইমানখিনি কষ্ট কৰিব লগা হৈছে তেতিয়াহ'লে ভাবক অসমৰ ন্যায় চিষ্টেম কিমান বেকাৰ হয়